নমো ভগৱতে বাসুদেৱায় নমস্কাৰ মই এষ্ট্ৰলজাৰ বিনয় কাশ্যপ প্ৰয়াগ এষ্ট্ৰলজি সলিউশন আৰু ৰিচাৰ্চ চেণ্টাৰৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ আজি এনেকুৱা টপিক এটাৰ বিষয়ে আলোচনা কৰিম যাক মানুহে দুখ বুলি কয় মাংগলিক দুখ যেতিয়া শাস্ত্ৰত কিন্তু ইয়াক দুখ বুলি নাই শাস্ত্ৰত আছে মাংগলিক যোগ বুলি আছে কথাটো মন কৰিবলগীয়া যে আমি ইয়াক মাংগলিক দুখ হিচাপে উপস্থাপন কৰি আছো কিন্তু শাস্ত্ৰত যিটো লিখা আছে তাত সদায় লিখা আছে যে মাংগলিক যোগ আৰু শাস্ত্ৰত একো বস্তুতে দুখ হিচাপত একোৱে লিখা নাই সদায় শাস্ত্ৰত যোগ হিচাপেহে লিখা থাকে তাৰ লগতে আৰু কথা কিছুমান জানিবলগীয়া কথা যে বৃহৎ পৰাশৰ হৰাশাস্ত্ৰ যিখন কিতাপ আছে সেই কিতাপ গ্ৰন্থখনত মাংগলিক দুখৰ বিষয়ে এটা শব্দও লিখা নাই এই মাংগলিক যুগ বহুত পিছত আহা আৰু এই মাংগলিক যুগৰ ফলৰ পৰা কি হয় আৰু মাংগলিক যুগ কেনেকৈ ফৰ্ম হয় আৰু মাংগলিক যুগ হ'লে কি হ'ব তাৰ ওপৰত আজি আমি দীঘলীয়াকৈ আলোচনা কৰিম ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে কাইণ্ডলি ভালকৈ চাব তেতিয়াহ'লে আপোনালোকৰ কি হ'ব এই মাংগলিক দুখৰ ওপৰত থকা যিবিলাক ভ্ৰান্ত ধাৰণা আছে সেই সকলোবোৰ আঁতৰ হোৱাটো স্বাভাৱিক আহক তেনেহ'লে মাংগলিক যুগ কি হয় কওঁ যে মংগল যদি 12, 1, 4, 7 আৰু 8 নম্বৰ ভাৱত যদি থাকে তেনেহ'লে মাংগলিক যুগ হয় কথাটো মন কৰিব যে মংগল যদি পুষ্টি এখনত 1 নম্বৰ 4 নম্বৰ 7 নম্বৰ 8 নম্বৰ আৰু 12 নম্বৰ ঘৰত যদি থাকে তেনেহ'লে তাক মাংগলিক দুখ বুলি কোৱা হয় আৰু হোৱাৰ কাৰণো আছে কাৰণ কিয় মংগলৰ 3টা দৃষ্টি থাকে নিজৰ ঘৰৰ পৰা 4 নম্বৰ দৃষ্টি নিজৰ ঘৰৰ পৰা 7ম দৃষ্টি নিজৰ ঘৰৰ পৰা 8ম দৃষ্টি মংগল য'ত বহে তাৰ পৰা 4ৰ্থ মংগল য'ত বহে তাৰ পৰা 7ম মংগল য'ত বহে তাৰ পৰা 8ম দৃষ্টি মংগলৰ থাকে এই ভাৱবিলাকত 1, 4, 7, 8 আৰু 12 নম্বৰ ভাৱবিলাকত চাব মেক্সিমাম ঘৰৰ পৰা মেক্সিমাম ভাৱৰ পৰা মংগলৰ এটা নহ'লে এটা দৃষ্টি 7ম ঘৰত পৰে আৰু 7ম ঘৰটো হ'ল দাম্পত্য ঘৰ দাম্পত্য জীৱন যিহেতু মংগল দেৱতা এটা সেপাৰেটিভ টেন্ডেন্সি থাকে মংগল দেৱতাৰ সেইকাৰণে যদি লগ্নত মংগল দেৱতা থাকে 7ম দৃষ্টি 7ম ঘৰত পৰিব তাৰমানে পৰিয়ালবৰ্গৰ পৰা মানে নিজৰ বিবাহিত জীৱনৰ পৰা অকণমান সেপাৰেটিভ টেন্ডেন্সিৰ কাৰণে আঁতৰি ফুৰে যাৰ ফলত সাংসাৰিক জীৱনত অলপ প্ৰব্লেম আহে আৰু মংগল যদি 4ৰ্থ ভাৱত থাকে তাৰ পৰা 4ৰ্থ দৃষ্টি পৰিব 7ম ঘৰত আকৌ দাম্পত্য জীৱনৰ পৰা অলপ সেপাৰেটিভ টেন্ডেন্সি থাকিব তাৰ কাৰণে বৈবাহিক জীৱনত প্ৰব্লেম আহিব আৰু 12 নম্বৰ ঘৰৰ পৰা যেতিয়া 8ম দৃষ্টি 7ম ঘৰত পৰিব তাৰ মানে দাম্পত্য জীৱনৰ পৰা অলপ সেপাৰেটিভ টেন্ডেন্সি থাকে কিন্তু 8ম ঘৰত যদি মংগল দেৱতা থাকে আৰু 8ম ঘৰতো মংগল থকাৰ কাৰণে মাংগলিক হ'ব 8ম ঘৰত যদি মংগল দেৱতা থাকে তেনেহ'লে নিজৰ শৰীৰৰ কাৰণে বেয়া হয় আৰু বাকী কেইটা ভাৱত যদি থাকে তেনেহ'লে দাম্পত্য জীৱনৰ কাৰণে এই মাংগলিক যিটো আমি দুখ আপোনালোকে যিয়ে নকওক যোগে বা দুখে যিটো কওক যদি থাকে 8ম ঘৰৰ বাহিৰে বাকী কেইটা ভাৱত থাকিলে দাম্পত্যৰ কাৰণে বেয়া হয় আৰু 7ম ঘৰত যদি থাকে মংগল দুখ যদি হয় তেনেহ'লে 7ম ঘৰটো যিহেতু পত্নী স্থান হয় তাতো মংগলৰ সেপাৰেটিভ টেন্ডেন্সিৰ কাৰণে প্ৰব্লেম থাকিব তো এইটো হ'ল টেক্সৰ ওপৰত আমি আলোচনা কৰি আছোঁ এতিয়া জানিব লাগিব মংগল কি হয় মংগল ফিজিকেল বডি হয় আমাৰ যিটো ফিজিকেল বডি কাৰকতা মংগলৰ লগত থাকে মংগল ব্লাডৰ কাৰক গ্ৰহ ঠিক আছে এই ফিজিকেল বডি ব্লাড এই সকলোবোৰ কাৰকতা মংগলৰ তাত আছে মংগল আৰু শুক্ৰ লগ লাগিলে কি হ'ব যে আমি যেতিয়া বিয়া পাতিম আমাৰ যাতে আহিবলগীয়া পিঢ়ি সেই পিঢ়ি
এই মংগলৰ কাৰণে আমি আগুৱাব পাৰোঁ, আমি বংশ বৃদ্ধি বা আমাৰ যিটো জেনেটিক আছে আমি আগুৱাই নিব পাৰোঁ। তো এয়া আছিল মংগলৰ মাংগলিক যুগৰ কথা। ঠিক আছে, এতিয়া মাংগলিক যুগৰ বিষয়ে যদি আপোনালোকে আমি যিবিলাক কিতাপৰ পৰা অধ্যয়ন কৰি আপোনালোকৰ লগত আলোচনা কৰিম সেইকেইটা হ'ল জ্যোতিষ চিন্তামণি বা মুহূৰ্ত চিন্তামণি বা আমি ফলিত জ্যোতিষ, এই কিছুমান চিলেক্টেড কিতাপৰ পৰা আজি মাংগলিক দোষৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। এতিয়া এক চাইডত দেখা পালে এনেকুৱা লাগে যে মংগল এইকেইটা ভাৱত থাকিলে মাংগলিক দোষ হ'ব। এতিয়া মাংগলিক দোষ ভয়ংকৰ দোষ, কিছুমান জ্যোতিষীৰ মতেতো মাংগলিক দোষ ভয়ংকৰ দোষ, আৰু মাংগলিক দোষ যদি হয় সংসাৰ মানে বিয়া ভাঙিব, মৃত্যু আদিও হোৱা দেখা পোৱা যায়। আচলতে তেনেকুৱা নহয়। মংগল এটা যদি কুষ্টিখনত মংগল যোগ কাৰক গ্ৰহ হয় তেনেহ'লে এই মাংগলিক যোগে একোৱে কৰিব নোৱাৰে, আৰু লাগাতকৈ বেছি কুপ্ৰথা চলি আছে এই মাংগলিক দোষৰ ওপৰত। খুব বেলেগকৈ উপস্থাপন কৰা হৈছে মাংগলিক দোষটোক। মনত ৰাখিব, কুস্তি এখনত 70 to 80% কুস্তিখনতে মাংগলিক দোষ খণ্ডন হৈ যায়। তাৰ কাৰণে এক্সট্ৰাকৈ কোনো ধৰণৰ প্ৰতিকাৰেই কৰিব নালাগে, কুস্তিখনতে মাংগলিক দোষ প্ৰতিকাৰ হৈ থাকে। খালি জানিব লাগিব যে আমাৰ যিবিলাক টেক্সট গ্ৰন্থত কি লিখা আছে আৰু সেই গ্ৰন্থৰ বিষয়ে পঢ়িব লাগিব, তেতিয়াহ'লে আমি মাংগলিক দোষৰ যিটো ইণ্টাৰপ্ৰিটেশ্যন আমি ভালকৈ কৰিব পাৰিম। তাৰ আগতে পঢ়িবতো লাগিব, ভাল ভাল কিতাপবিলাক পঢ়িব লাগিব, অথেণ্টিক টেক্সট বুকবিলাক পঢ়িবই লাগিব। পোনচাতে কৈ দিলোঁ যে মংগল 1 নম্বৰ 4 নম্বৰ 7ম ঘৰ 8ম ঘৰ আৰু 12ম ঘৰ আছে এই জাতক বা জাতিকা মাংগলিক। এতিয়া জাতক বা জাতিকাৰ বিবাহ বিচ্ছেদ হ'ব বা মৃত্যু হ'ব আদি বহুত কথা ক'ব পৰা যায়, কিন্তু আচলমতে তেনেকুৱা নহয়। মংগল দোষ যেনেকৈ হয় ঠিক তেনেকৈ কুস্তিখনত কেঞ্চেলো হৈ যায়, আৰু সেই কেঞ্চেল হোৱাবিলাক জানিব লাগে। জানিলে কি হয় যে আমাৰ তাত যেতিয়া জাতক বা জাতিকা আহিব তেওঁলোকক আমি শুদ্ধ পৰামৰ্শ দিব পাৰিম। এতিয়া মংগল দোষ কেঞ্চেল কেনেকৈ হয় সেইটোৰ ওপৰত আলোচনা কৰিম। মংগল যদি কুস্তিখনত 1, 4, 7, 8 আৰু 12 নম্বৰ ঘৰত থাকে, আৰু মংগল যদি সূৰ্যৰ লগত থাকি অস্ত হৈ যায়, মাংগলিক যুগ কেঞ্চেল। মাংগলিক যুগ কেঞ্চেল হৈ যায়, কাৰণ কিয় অস্ত গ্ৰহই একো ৰিজাল্টে দিব নোৱাৰে। আৰু মনত ৰাখিব, মংগল যদি 0 ডিগ্ৰীত থাকে বা 28 ডিগ্ৰীত থাকে, 29 ডিগ্ৰীত থাকে, 30 ডিগ্ৰীত থাকে, মংগল একদম বলহীন অৱস্থাত থাকিব, তাতো মাংগলিক দোষ খণ্ডন হয়। মংগল যদি কুস্তিখনৰ কাৰণে অতি যোগকাৰক গ্ৰহ হয়, কুস্তিখনৰ কাৰণে মংগল খুবেই ভাল গ্ৰহ, অতি যোগকাৰক গ্ৰহ, তেতিয়াহ'লেও মাংগলিক দোষ খণ্ডন হয়। এটা বস্তু মনত ৰাখিব, কুস্তিখনত যদি 7ম ঘৰত মংগল বহে আৰু সেই 7ম ঘৰৰ অধিপতিয়ে যদি কুস্তিখনত যদি 7ম ঘৰত থাকে, মংগলৰ লগত জুতি বান্ধি থাকে, বা সেই 7ম ঘৰটোক যদি অন্য কোনো ঘৰৰ পৰা যদি পূৰ্ণ দৃষ্টি দিয়ে, তথাপিও মাংগলিক দোষ খণ্ডন হয়। এইটো ইমান ডাঙৰ কথা নহয় যে মাংগলিক দোষ খণ্ডন নহয়। মাংগলিক দোষ কেঞ্চেল হোৱা কুস্তিখনতহে 90% কুস্তিত 80% কুস্তিত মাংগলিক দোষ খণ্ডন হৈয়ে থাকে। খালি ভয় খুৱাই দিয়া অলপমান বেছিকৈ হোৱা দেখা পোৱা যায়। আৰু কথা কিছুমান জানিব লাগিব যে বৃহস্পতি, ধৰি লওক 1, 4, 7, 8 আৰু 12 নম্বৰ ঘৰত মংগল আছে, আৰু পাৱাৰফুল বৃহস্পতি যদি কেন্দ্ৰত থাকে, বৃহস্পতি কিন্তু পাৱাৰফুল হ'ব লাগিব, পাৱাৰফুল গুৰু যদি কেন্দ্ৰত থাকে তেনেহ'লে মাংগলিক দোষ খণ্ডন হয়। আৰু মাংগলিক দোষ মংগলক যদি বৃহস্পতিয়ে দৃষ্টি পৰে, বৃহস্পতিৰ দৃষ্টি যদি মংগলৰ ওপৰত পৰে, বলি বৃহস্পতিৰ দৃষ্টি যদি মংগলৰ ওপৰত পৰে, মাংগলিক দোষ খণ্ডন হৈ যায়। চন্দ্ৰ আৰু মংগলৰ জ্যোতিও যদি একেলগে থাকে, ঠিক আছে, মাংগলিক দোষৰ অৱস্থাত চন্দ্ৰ আৰু মংগলৰ যদি কুস্তি এখনত যদি চন্দ্ৰ আৰু মংগল একেলগে থাকে, তথাপিও মাংগলিক দোষ খণ্ডন হয়। মংগল যদি স্বগৃহী হয় বা উচ্চ ৰাশিত যদি থাকে, তথাপিও মাংগলিক দোষ খণ্ডন হয়। 80% কুস্তিতে এনেকৈ মাংগলিক দোষ খণ্ডনে হৈ যায়। খালি মাংগলিক অলপ বেছিকৈ ভয় খুৱাই
মংগলৰ বিষয়ে বেছিকৈ কয়, বেছিকৈ ভয় খুৱায়, বিয়া ভাঙিব, মৃত্যু হ'ব, এইবিলাক বেছি ভয় খুৱাই দিয়াৰ কাৰণে মানুহৰ মনত শংকা আহে। সেইকাৰণে এই মাংগলিক দোষটো প্ৰচলনো বহুত বেছি। এষ্ট্ৰলজি বেলেগ টাৰ্মছ এণ্ড কণ্ডিশ্যন নাজানিব পাৰে, কিন্তু মাংগলিক দোষৰ বিষয়ে কিন্তু চবেই জানে। কাৰণ কিয়? ইমান বেছিকৈ ভয় খোৱা হৈছে যে মানুহবিলাকে ইয়াৰ বিষয়ে চবেই জানা হৈ গৈছে। এতিয়া বিয়াৰ ক্ষেত্ৰত কথা পাতোঁ, যে বিয়াৰ ক্ষেত্ৰত ছাপ'জ 1 নম্বৰ ঘৰত মংগল আছে বৰৰ কুস্তিত, দৰাৰ কুস্তিত 1 নম্বৰ ঘৰত মংগল আছে আৰু কইনা মাংগলিক নহয়, এতিয়া বিয়া হ'বনে নহয় সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ উঠে। তেনেহ'লে কৈ দিয়ে যে মাংগলিক নহ'লে বিয়া নহয়, তেনেকুৱাও কথা নাথাকে। বৰৰ কুস্তিত যদি 1 নম্বৰ ঘৰত মংগল থাকে আৰু 1 নম্বৰ ঘৰত আৰু যিজনী কইনা হ'ব তেওঁৰো যদি কুস্তিত 1 নম্বৰ ঘৰত কোনো ক্ৰূৰ গ্ৰহ বা পাপী গ্ৰহ যদি থাকে, তথাপিও মাংগলিক দোষ খণ্ডন হ'ব আৰু এই বিয়া দিব পৰা যায়, সেই বিয়া কৰাব পৰা যায়। বস্তুটো এনেকৈ হয় যে য'ত মাংগলিক দোষ উপস্থাপন হৈছে যিটো ভাৱত, যিটো ঘৰত, আৰু কইনাৰ কুস্তিটো যদি সেই ভাৱটোতে যদি পাপী গ্ৰহ বা ক্ৰূৰ গ্ৰহ থাকে, পাপী গ্ৰহ কি হ'ব? শনি, ৰাহু, কেতু। ক্ৰূৰ গ্ৰহৰ ভিতৰত কি আহিব? সূৰ্য দেৱতা ক্ৰূৰ গ্ৰহৰ ভিতৰত আহিব, কাৰণ মংগলটোৰ লগত থাকিবই। তেনেহ'লেও সেইখন বিয়া দিব পৰা যায়, পাতিব পৰা যায়। এতিয়া আপোনালোকেও যেতিয়া কুস্তি এখন অধ্যয়ন কৰিব, যেতিয়া আপোনালোকক কোৱা হ'ব যে মংগল দোষ আছে, মাংগলিক হয়, আপোনালোকৰ কোনোবা জাতক জাতিকা মাংগলিক হয়, তেতিয়া চাই ল'ব এই কণ্ডিশ্যনকেইটাৰ ভিতৰত কোনো এটা ফুলফিল হৈছে নেকি? মংগল অস্ত গৈছে নেকি? মংগল 0 ডিগ্ৰীত আছে নেকি, নে 28 ডিগ্ৰী 29 ডিগ্ৰীত আছে নেকি? মংগল কুস্তিখনৰ কাৰণে অতি যোগকাৰক গ্ৰহ হয়নে নহয়? ঠিক আছে, 7th হাউচক কোনোবাই ডাইৰেক্ট দৃষ্টি দি আছে নেকি? বিবাহৰ ক্ষেত্ৰত যদি বিবাহ ভাঙাৰ কথা কয়, 7 হাউচত যদি 7 হাউচৰ অধিপতিয়ে যদি ডাইৰেক্ট দৃষ্টি দিয়ে বা মংগলৰ লগত জুতি বান্ধে, তথাপি মাংগলিকটো কেঞ্চেল হৈ যায়। বৃহস্পতি চাব, বলি বৃহস্পতি ক'ত আছে? কেন্দ্ৰত আছে নেকি? বা বৃহস্পতিৰ দৃষ্টি মংগলৰ ওপৰত আছে নেকি? বা চন্দ্ৰ মংগলৰ জুতি একেলগে আছে নেকি? এই সকলোবোৰ চাই ল'ব। চোৱাৰ পিছতহে আপোনালোকে এটা কনক্লুজনত আহিব। এইবিলাক মই কোৱা কথা নহয়, শাস্ত্ৰত যি লিখা আছে তাৰ ওপৰত মই আপোনালোকৰ লগত কথা পাতিছোঁ। আপোনালোকে ৰিফাৰেঞ্চ হিচাপে ল'ব পাৰে জ্যোতিষ চিন্তামণি, মুহূৰ্ত চিন্তামণি বা ফলিত জ্যোতিষ যদি আপোনালোকে পঢ়ে, তাত এইবিলাক বস্তু খুব ধুনীয়াকৈ নেৰেশ্যন কৰা আছে, শ্লোকবিলাকত দিয়া আছে। খালি এইটো ইমান বেয়াকৈ পাব্লিচিটি কৰা হৈছে যে মানুহৰ মনত এটা শংকা, ভয় সোমাই গৈছে। মনত ৰাখিব, মাংগলিক দোষ কুস্তি এখনত 70 to 80% সেই কুস্তিখনতে কেঞ্চেল হৈ থাকে। তাৰ কাৰণে আৰু বেলেগ কৰিবলগীয়া একোৱেই নাথাকে। আৰু যিটো ভাৱ আৰু য'ত মাংগলিক দোষ উপস্থাপন হ'ব, তাত সামান্য সৰু সৰু কিছুমান ৰিমেডিয়েল মেজাৰ আছে, সেইবিলাক কৰিলে জাতক বা জাতিকাই মংগল দোষৰ পৰা কমপ্লিটলি নিজাত পাই যায়। এয়া আছিল মাংগলিক দোষৰ ওপৰত আজি আমি আলোচনা কৰিলোঁ। মোৰ ভিডিঅ' যদি চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।